হাই ফ্ৰেণ্ডছ, মই আজি আকৌ এটা নতুন ভিডিঅ' লৈ উপস্থিত হ'লোঁ। যিহেতু ভিডিঅ'টো আশা কৰোঁ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। এই ভিডিঅ'টো মই বনাইছোঁ চাহপাত ছিঙা বিষয়ে। যিহেতু টুকলাই চাহ গৱেষক কেন্দ্ৰই বিজ্ঞানসন্মতভাৱে কৈছে যে আমাৰ উত্তৰ পূব অঞ্চলত ফেব্ৰুৱাৰী মাৰ্চ মাহৰ পৰা পাত ছিঙা আৰম্ভ কৰিব পৰা যায় বুলি টুকলাই গৱেষক কেন্দ্ৰটোৱে কৈছে। সঁচা হয় এইটো কথাটো। আমাৰ ইয়াতে ফেব্ৰুৱাৰী মাৰ্চ মাহৰ পৰা কমেও হ'লেও কম পৰিমাণকৈ হ'লেও পোৱা যায় পাত। যিহেতু পাত ছিঙাৰ যিটো দুটা ভাগত ভাগ কৰা হৈছে, চাহ গছৰ পাত ছিঙা প্ৰক্ৰিয়াটো দুটা ভাগত ভাগ কৰা হৈছে। আনটো হৈছে টিপিং আৰু আনটো হৈছে প্লাকিং। এই দুটা ভাগত ভাগ কৰা হৈছে। মই আজি যিহেতু প্লাকিঙৰ বিষয়ে ক'ম অলপ সময়, আৰু তাৰপিছত আপোনালোকক দেখুৱাম কেনেকৈ ধৰণে পাত ছিঙিলে আমাৰ চাহ গছজোপা অতি ভাল প্ৰডাকশ্যন দিব বুলি মই আশা কৰোঁ। এইটো হৈছে লেবলিঙৰ MS-ৰ পাত হয়। ইয়াক কেনেকৈ ছিঙিব লাগিব মই আপোনালোকক দেখুৱাম। ইয়াতে ঠিক যেনেকৈ দুটা পাত দেখুওৱা হৈছে। ইয়াতে প্ৰথমতে জনম পাত আৰু ছেকেণ্ডতে গোল পাত, তাৰ ওপৰত আমি ছিঙিব লাগিব। মই আপোনালোকক টেবুলখনত লৈ দেখুৱাই আছোঁ। এইখন হৈছে চাহ গছৰ টেবুল। মই আপোনালোকক দেখুৱাই আছোঁ, চাই থাকিব ভিডিঅ'টো। মই আপোনালোকক দেখুৱাই আছোঁ ধুনীয়া এডাল পাত। যিহেতু আমি কোনখিনি জেগাত ছিঙিলে আমি ধুনীয়া প্ৰডাকশ্যন পাম। যিহেতু মই দেখুৱাইছোঁ, এইটো হ'ল যিটো কলম কাটাৰ দাগ হয়, তাৰ ওপৰত আমি দুখিলা পাত এৰি আমি এইখিনিত আমি পাতটো ছিঙিব লাগে। তাৰপিছত আমাৰ এইটো হৈছে এটা টেবুল হৈ যাব। তাৰপিছত ধুনীয়া পৰিৱেশ এটা সমান দেখা পোৱা হ'ব। এইটো হৈছে আমাৰ প্লাকিঙৰ নিয়ম। আপোনালোকে চাব ভিডিঅ'টো। এয়া চাওক বাগান, MS গছৰ বাগান মই দেখুৱাই আছোঁ কেনেধৰণে পাত ছিঙিলে আমি ভাল প্ৰডাকশ্যন পাম। ঠিক এনেদৰে দুটা পাত এৰি আপোনালোকে ছিঙিব, আৰু তাতে দেখুৱাইছোঁ ইয়াতে পাত ছিঙিলে এইটো এৰি এইটো দাগ হয়, এইটো ছেকেণ্ড থাৰ্ড ওখ হ'বলৈ দিব, তাৰপিছত ছিঙিব। এইটো ওখ ছিঙিব নালাগে। এইটো আকৌ দেখুৱাই আছোঁ। এয়া দুখিলা পাত এৰি আপোনালোকে ছিঙিব। এইখিনিতে ছিঙি দিব, কি ধুনীয়াকৈ হ'ব। ইয়াতে সমান হৈ যাব টেবুলখন। আৰু এইটো ছিঙিব নালাগে, ওখ হ'ব লাগিব এনেকুৱাকৈ। এইটো চাই থাকক, এইবিলাক কি ধুনীয়া ধুনীয়া কলি। এতিয়া যিহেতু সম্পূৰ্ণ কোৱালিটিৰ ওপৰত নিৰ্ভৰ কৰে, কোৱান্টিটিৰ ওপৰত নহয়। সেয়েহে ভাল কোৱালিটি উৎপন্ন কৰিবলৈ আমি সঠিক মাপত আমি পাত ছিঙিব লাগিব। এই বছৰ আমি খেলি মেলি কৰিলে নেক্সট বছৰত কলম কৰিবলৈ অসুবিধা পাব। সেয়ে মোৰ পদ্ধতিৰে কাম কৰি চাওক, নিশ্চয় ভাল ফল ল'ব। ভিডিঅ'টো চাই কেনে পালে কমেণ্টত জনাই দিব, আৰু লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু বেল আইকনটো প্ৰেছ কৰি দিব। যিহেতু মই যিবোৰ ভিডিঅ' আপলোড কৰোঁ পোনপ্ৰথমে আপোনাৰ ওচৰত যায়। বাই বাই।